নমস্কাৰ জনাইছোঁ সকলোকে আৰু এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠি আজি দুটা ক্লাছ আছিলে আগৰ, সেই দুটা কৰি পেলাই ব্ৰেকফাষ্ট কৰি এতিয়া আহিছোঁ পলিটি কৰিবলৈ। মানে আজিৰ পৰা আমাৰ পলিটি ক্লাছ ষ্টাৰ্ট হ'ব। তাৰ আগতে মই অলপ এনেই ক্লাছ 6ৰ পলিটিৰ যিকেইটা চেপ্টাৰ আছে সেইকেইটা অলপ পঢ়ি লওঁ বুলি ভাবিছোঁ। পলিটি বাৰু আগতেও জানো, গ্ৰেজুৱেশ্যনত আছিলে, গতিকে ইমান প্ৰব্লেম নাই। তথাপিও পূৰা ছিষ্টেমত যাবৰ কাৰণে মই ক্লাছ 6ৰ এয়া পলিটিৰ চেপ্টাৰকেইটা কৰিব লৈছোঁ। একদম ইজি লিখা আছে। এয়া চাওক, চৰকাৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ আৰু এইবোৰ টপিকবোৰ দিয়া আছে আৰু দেখিয়ে পাইছে আপোনালোকে। এয়া চাওক, প্ৰথমৰ পৰা ছিষ্টেমত গ'লে তেতিয়া পঢ়িবলৈ ভাল হয়। মই সদায় কওঁ যে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ক্লাছ 12লৈকে গোটেইখিনি বুকছ লৈ পেলাই ছ'চিয়েল ছায়েন্সৰ এখন বুকতে থাকে চব, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, তেনেকৈ ভাগ ভাগ কৰি পেলাই বস্তুবোৰ পঢ়িলে তেতিয়া সুবিধা হয়। আৰু এতিয়া মই এই চেপ্টাৰকেইটা একেকোবে হৈয়ে যাব। 4টা চেপ্টাৰ আছে, বেছি নাই। এইখিনি ইজি লেংগুৱেজতে লিখা আছে, গতিকে এইখিনি অলপ তথাপিও পঢ়ি লওঁ। পঢ়ি পেলাই অলপ কি লিখিব পৰা যায় সেইখিনি লিখি পেলাই তাৰপাছত ক্লাছ আছে, ক্লাছ কৰিব লাগিব। আৰু আপোনালোকৰ বহুতে মোক বহুত ধৰণৰ কুৱেশ্যনছ সুধি আছিলে। আজি ভাবিছোঁ যে তাৰে কিছুমান কুৱেশ্যনছৰ এনচাৰ দিম। প্ৰথমে আপোনালোকে সুধি আছে যে SPMৰ ফিজ কিমান। প্ৰথম কথাটো হ'ল যে মই ফাউণ্ডেশ্যন বেটছৰ হয়, 1 ইয়াৰৰ, আৰু ফিজটো তেনেকৈ আপোনালোকে ফাউণ্ডেশ্যন পাব, ক্ৰেছ কৰ্চৰ পাব, আছামিজ মিডিয়াম, ইংলিছ মিডিয়াম, APSc প্লাছ UPSc, ৱৰ্কিং প্ৰফেশ্যনেল বেটছ, এনেকৈ বিভিন্ন ধৰণৰ বেটছবিলাক আছে। গতিকে প্ৰত্যেকৰে ফিজবোৰ বেলেগ বেলেগ হয়। আপোনালোকে যদি ফিজ এইবোৰ জানিব বিচাৰে বা বেলেগ যিকোনো কথা জানিব বিচাৰে, তেনেহ'লে আপোনালোকে এটা কাম কৰিব। আপোনালোকে SPM যিটো এপ আছে, প্লে' ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড দি পেলাই ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰিব। তাৰপাছত আপোনালোকৰ তাতে গোটেই ডিটেইলছবোৰ আহিয়ে যাব, কোনটো কিমান ফিজ হয়, কি আছে, আৰু কিছুমান ফ্ৰী মেটেৰিয়েলছো পাই যাব, যেনে মান্থলি মেগাজিন আৰু কিছুমান ফ্ৰী টেষ্ট, সেইবোৰ পাই যাব। গতিকে আপোনালোকে এপটো ইনষ্টল কৰি পেলাই তাতে আপোনালোকৰ যি চাব ইচ্ছা গোটেইখিনি তাতে চাব পাৰিব, আৰু তেনেকেই আপোনালোকৰ গোটেইখিনি গম পাই যাব। গতিকে সেয়াই আছিলে। আৰু বহুতে সুধি আছিলে মই অনলাইন কৰোঁ নে অফলাইন কৰোঁ। মই অনলাইন ক্লাছ কৰোঁ। গতিকে এইখিনি আছিলে ক'বলগীয়া। এতিয়া অলপ পঢ়ি পেলাই তাৰপিছত আজি ঘৰৰ পৰা লেচু দি পঠাইছিলে। লেচু, আম মোৰ ফেভৰেট ফল মূল, দুদিন ধৰি খাব পাই আছোঁ। খুবেই টেষ্টি আছিলে, মিঠা। আপোনালোকে খাইছেনে লেচু? এতিয়াতো বজাৰত লেচু বহুত দাম। ঘৰত গছ থাকিলে এইটোৱে সুবিধা, যিমান মন যায় সিমান খাই থাকা। গতিকে সেয়া অলপ লেচু খাওঁ। আৰু আজি আমাৰ দিনত খানা আছে, গতিকে দিনত আৰু মোৰ ক্লাছ কৰা নহ'ব চাগে আজি, মই পিছত মিলাব লাগিব। তেনেকৈ গোটেইবোৰ মিলাব লাগে আৰু পঢ়া শুনাৰ লগতে সকলো বস্তু কৰিব লগা হয়। অকল পঢ়ি থাকিলেই নহ'ব, বাকী ঘৰৰ কামবোৰো থাকে, সেইবোৰ কৰিব লগা হয়। তেনেকেই বেলেঞ্চ কৰিব লাগে। বাকী এয়া আজি ঢেৰ কিবাকিবি ৰান্ধিলোঁ। মই আচলতে খানা বনায়ো খুব ভাল পাওঁ। আপোনালোকে মানে যি ভাল পায় সেইটো কৰিব লাগে। মইতো যিটোৱে ভাল লাগে মোৰ সেইটোৱে কৰোঁ। অকল পঢ়াতে বিজি নাথাকোঁ, যিটো ভাল লাগে সেইটো হবি হিচাপে কৰি গৈ থাকোঁ আৰু। গতিকে এয়াই। আৰু এতিয়া খানা চানা খাই পেলাই এইটো কিবা বহুত টেষ্টি এটা ৰসমলাই আছিলে, এইটো খাব লৈছোঁ। খাই বৈ তাৰপিছত আকৌ অকণমান পঢ়িলোঁ, ক্লাছ এটা কৰিলোঁ। ক্লাছ কৰি থকাৰ সময়ত মই আৰু ৰেকৰ্ড কৰিবলৈ মানে ভাল নাপাওঁ, সেইটো কাৰণে কৰা নহয়। কেতিয়াবা অলপ দেখুৱাওঁ আৰু যিমানখিনি পাৰোঁ তেনেকৈ। আৰু কেইটামান কুৱেশ্যনছ আছিলে আপোনালোকৰ, সেইখিনি মই উত্তৰ দিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল যে আপোনালোকে বহুতে সুধি আছে মোৰ নাম কি। প্ৰথমে যেতিয়া মই ইউটিউব চেনেলটো খুলিম বুলি ভাবিছিলোঁ, তেতিয়া মোৰ নামেৰে খুলিম বুলি ভাবিলোঁ। কিন্তু তাৰপাছত মই অলপ অকণমান চিন্তা কৰি পেলাই ভাবি চিন্তি কিবা এটা কাৰণত মই মোৰ নামটো নিদিলোঁ। গতিকে এতিয়া মই নামটো নকওঁ, কিবা এটা কাৰণ আছে, পিছলৈ মই আপোনালোকক জনোৱাম কি হয়। তেতিয়ালৈকে আপোনালোকে জানি লওক যে মোৰ নামটো SD হয়। গতিকে সেইটোৱে, মই আগলৈ নিশ্চয় জনোৱাম কথাটো। বাকী আৰু এটা কুৱেশ্যন আছিলে যে মোৰ ঘৰ ক'ত। মোৰ ঘৰ হৈছে নগাঁও। আৰু সুধিছিলে যে মোৰ কোৱালিফিকেশ্যন কি, মই কি পঢ়িছিলোঁ। মই BA
পঢ়িছিলোঁ উইথ অনাৰ্ছ তাৰপাছত মই LLB কৰিছোঁ LLB কৰি পেলাই মই বাৰ এক্সামো দিলোঁ অল ইণ্ডিয়া বাৰ এক্সাম আৰু COPও চাৰ্টিফিকেট অফ প্ৰেক্টিছো মোৰ আহি গ'ল আৰু মই কেইমাহমান কোৰ্টত প্ৰেক্টিছো কৰি আছিলোঁ কিন্তু প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাৰ কাৰণে মই কোৰ্ট যোৱা বন্ধ কৰিলোঁ গতিকে নহ'লে মই একদম টাইম দিব পৰা নাযায় ৰাতিপুৱাৰ পৰা একে সন্ধিয়ালৈকে কোৰ্টত থাকিব লগা হয় সেইকাৰণে মোৰ টাইমটো নিমিলে সেইকাৰণে মই কোৰ্টে নাই যোৱা ফুল প্ৰিপেৰেশ্যনত মই লাগি গৈছোঁ গতিকে এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া আৰু আপোনালোকে বহুতে মোক বুকছ ৰিলেটেড ভিডিঅ' দিব কৈ আছে মই আপোনালোকক দিম এটা ভিডিঅ' য'ত নেকি মই দেখুৱাম যে কেনেধৰণে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে আছামিজত কি কি কিতাপ পঢ়িব লাগে কি কি নালাগে এই গোটেইখিনি লৈ পেলাই মই ভালদৰে এটা ভিডিঅ' বনাম নেক্সট ভিডিঅ'ত মই সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰি গৈ আছোঁ যাতে আপোনালোকৰো সুবিধা হয় কেনেধৰণে পঢ়া শুনা কৰিব পাৰে নোৱাৰে ময়ো যিহেতু নতুন প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁহে গতিকে এনেকৈ আগুৱাই গৈ আছোঁ আৰু এটা কথা আছিলে যে আপোনালোকে সুধি আছিলে মই এইবাৰ এক্সাম দিম নেকি নহয় মই এইবাৰ এক্সাম নিদিওঁ মই 2026ত এক্সাম দিম মই সেইটোৰ কাৰণেই প্ৰিপেৰেশ্যন কৰি আছোঁ ফুল ভালকৈ গোটেই কমপ্লিট হোৱাৰ পাছতহে মই এক্সাম দিম মই এইবাৰ ফৰ্ম ফিল আপ কৰিছিলোঁ কিন্তু ভাবিলোঁ যে নাই এইবাৰ নিদিওঁ যিহেতু ভালকৈ পঢ়া হোৱাই নাই পাৰিলে মই প্ৰিপেৰেশ্যনটো মই ভালকৈ কৰিয়ে আছোঁ কিন্তু মই ভাবোঁ যে মই প্ৰিলিমটো যদিও পাছ কৰোঁ মেইনছটো মোৰ ক্লিয়াৰ নহ'ব যিহেতু আছামিজত লৈছোঁ গতিকে অকণমান কষ্ট কৰিব লাগিব ক'বলৈ গ'লে আছামিজত অলপ বেছি টাফহে হয় বাৰু যি কি নহওক চেষ্টা কৰি গৈ আছোঁ আৰু এনেকৈয়ে গৈ থাকিম আপোনালোকেও ভালদৰে পঢ়া শুনা কৰক আগুৱাই যাওক আৰু চেষ্টা কৰি যাওক সদায় ভালদৰে পঢ়া শুনা কৰিবলৈ আৰু সেয়াই আছিলে ক'বলগীয়া আজিলৈ ইমানেই নেক্সট ভিডিঅ'ৰ সৈতে জল্দি লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰতো বহুত মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মই ভবাই নাছিলোঁ যে অতি কম সময়ৰ ভিতৰতে আপোনালোকে মোক ইমান মৰম দিব গতিকে তাৰ বাবে বহুত বহুত ধন্যবাদ বাই